মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ওয়েলকাম টু দ্য নেক্সট পোৰ্শন অফ মেটেলছ এণ্ড নন মেটেলছ ধাতু আৰু অধাতুৰ চতুৰ্থ লেছনটোলৈ গৈছোঁ। এই লেছনটোত আমি আলোচনা কৰিম এক্সট্ৰাকশ্যন অফ মেটেলছ, ধাতুৰ আহৰণ, ধাতুৰ উৎস, লগতে মণিক বা খনিজ পদাৰ্থ, আকৰ আৰু আকৰিকৰ ধাৰণা আমি ল'ম। আহাচোন আমি আগবাঢ়ি যাওঁ। ধাতুৰ উৎস অৰ্থাৎ ধাতুসমূহ আমি ক'ৰ পৰা পাওঁ? অকাৰেন্স অফ মেটেলছ ক'ৰ পৰা পাওঁ? ধাতুসমূহ আমি মাটিৰ পৰা পাওঁ, সাগৰৰ পানীৰ পৰা পাওঁ, ভূতকৰ অন্তঃভাগৰ পৰা পাওঁ, মৌলৰ ৰূপতো লাভ কৰোঁ, যৌগৰ হিচাপেও আমি পাব পাৰোঁ। প্ৰায়ভাগ ধাতুকেই পৃথিৱীৰ খোলাটোত যৌগ হিচাপে পোৱা যায়। তেনেহ'লে আমি বিভিন্ন ধৰণৰ ৰূপত, বেলেগ বেলেগ ৰূপত ধাতুসমূহ লাভ কৰিব পাৰোঁ। যৌগিক ৰূপত পৃথিৱীৰ খোলাটোত ধাতুসমূহক লাভ কৰাটো সম্ভৱ হৈছে। এই পৃথিৱীৰ খোলাটোত মৌল বা যৌগৰ ৰূপত আমি ধাতুবোৰ যে পাইছোঁ, সেই মৌল বা যৌগ অৱস্থাত ভূতকত পোৱা এনেধৰণৰ পদাৰ্থবোৰকে আমি খনিজ পদাৰ্থ বা মণিক, ইংৰাজীত মিনাৰেলছ হিচাপে নামকৰণ কৰিছোঁ। খনিজ পদাৰ্থ বা মণিক। এতিয়া মূল কথাটো হ'ল, এই মণিক বা খনিজ পদাৰ্থবোৰৰ পৰা ধাতুসমূহ আমি কেনেকৈ আহৰণ কৰিম? আকৰ বা আকৰিক ইয়াৰ লগত এটা গুৰুত্বপূৰ্ণ কথা। আমি সকলোবোৰ মণিক বা খনিজ পদাৰ্থৰ পৰা ধাতু এটাক লাভজনকভাৱে আহৰণ কৰা সম্ভৱপৰ নহয়, কাৰণ ই এটা খৰচী প্ৰক্ৰিয়া। সেয়েহে ধাতু এটাক তাৰ মণিজ বা খনিজ পদাৰ্থবোৰৰ পৰা বাছনি কৰি লোৱা হয়। কোনটোৰ পৰা আমি আহৰণ কৰিম সেইটো আমি বাছনি কৰি লওঁ। যিহেতু ধাতু আহৰণ কৰা প্ৰক্ৰিয়াটো এটা খৰচী প্ৰক্ৰিয়া, খৰচী কাৰ্য, যথেষ্ট ব্যয়বহুল কাৰ্য, গতিকে যিবোৰ মণিক বা খনিজ পদাৰ্থৰ পৰা ধাতু এটাক লাভজনকভাৱে আৰু অধিক পৰিমাণে আহৰণ কৰা হয়, সেইটোকে আমি ধাতুটোৰ এটা আকৰ বা আকৰিক বুলি ক'ম, অ'ৰ্ছ। অৰ্থাৎ য'ৰ পৰা আমি ধাতুটো আহৰণ কৰিম, সেই মণিক বা খনিজ পদাৰ্থটোক আমি আকৰ বুলি ক'ম, আকৰ বা আকৰিক। অৰ্থাৎ সকলো মণিক বা খনিজ পদাৰ্থৰ পৰা আমি ধাতুটোক আহৰণ কৰিব নোৱাৰোঁ, আৰু এটা খৰচী প্ৰক্ৰিয়া। লাভজনকভাৱে আহৰণ কৰিবলৈ হ'লে আমি বাছনি কৰি ল'ব লাগিব। সেয়েহে সকলো আকৰ বা আকৰিক বা মণিক খনিজ পদাৰ্থ হ'বই, কিন্তু সকলো মণিক বা খনিজ পদাৰ্থ আকৰিক নিশ্চিতভাৱে নহ'ব। এই কথাটো আমি ধৰিব পাৰিছোঁ নিশ্চয়। সকলো আকৰিক বা মণিক খনিজ পদাৰ্থ হ'ব, কিন্তু সকলো মণিক বা খনিজ পদাৰ্থ আকৰিক নহ'বও পাৰে, হ'বও পাৰে, নহ'বও পাৰে। কাৰণ যিটো মণিক বা খনিজ পদাৰ্থৰ পৰা আমি ধাতুটো লাভজনকভাৱে কম খৰচত আহৰণ কৰিম, সেইটোকহে আমি আকৰ বা আকৰিক বুলি গণ্য কৰিম। আৰু আকৰ বা আকৰিকৰ পৰাহে ধাতু এটা আহৰণ কৰাটো উচিত, কাৰণ ধাতু আহৰণ বা ধাতু নিষ্কাশন প্ৰক্ৰিয়াটো যথেষ্ট এটা খৰচী কাৰ্য, আৰু লাভজনকভাৱে আমি আহৰণ কৰিবলৈ হ'লে আমি আকৰিক বাছনি কৰি ল'ব লাগে। এতিয়া আহোঁ আমি ধাতু নিষ্কাশন পদ্ধতিৰ বিষয়ে আলোচনা কৰোঁ। ধাতু আহৰণ কেনেকৈ কৰিম? ধাতুসমূহ আহৰণ যিটো কৰা হয়, আহৰণ কৰা প্ৰক্ৰিয়াটোক নাম দিয়া হৈছে ধাতুৰ নিষ্কাশন প্ৰক্ৰিয়া, ধাতু নিষ্কাশন। এবাৰ নিষ্কাশন কৰা ধাতুটোক আমি কি কৰিব লাগিব? পুনৰাই শোধন কৰোঁ। শোধন কৰাৰ পিছত সেই ধাতুটো ব্যৱহাৰযোগ্য হৈ পৰে। ধাতু নিষ্কাশন কৰা এক বিশেষ ধৰণৰ অধ্যায় বা বিভাগত অধ্যয়ন কৰা হয়। গতিকে ৰসায়ন বিজ্ঞানৰ যিটো নিৰ্দিষ্ট খণ্ড য'ত ধাতুৰ নিষ্কাশনৰ বিষয়ে অধ্যয়ন কৰা হয়, এই খণ্ডটোক ধাতুবিদ্যা, মেটালাৰ্জাৰী বুলিও কোৱা হৈছে। এতিয়া প্ৰথমতে আমি চাওঁ ধাতু নিষ্কাশন প্ৰক্ৰিয়াটো কি। আমি ধাতুসমূহক নিষ্কাশন কৰিবলৈ যাওঁতে ধাতুসমূহৰ
সক্ৰিয়তাৰ যিটো ক্ৰম সেই ক্ৰমটোৰ গুৰুত্বতাটো আমি উপলব্ধি কৰোঁ। এতিয়া আমি সক্ৰিয়তা ক্ৰম অনুযায়ী 3টা অংশত আমি ধাতুসমূহক লাভ কৰিছিলোঁ। এটা আছিলে কম বা নিম্ন সক্ৰিয় ধাতুসমূহ যেনে কপাৰ, মাৰ্কাৰী ইত্যাদিবোৰ। মধ্যমভাৱে সক্ৰিয় ধাতুসমূহ সেইখিনি কথা আমাৰ মনত আছে নহয় জানো, যেনে জিংক, আইৰণ, লেড নহয় জানো। আৰু অধিক সক্ৰিয় ধাতুসমূহ যেনে ছডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম ইত্যাদিবোৰ। ইয়াৰ বাহিৰেও গ'ল্ড, চিলভাৰ, প্লেটিনাম এইকেইটা ধাতু কিন্তু আমি প্ৰকৃতিত সাধাৰণতে মুক্ত অৱস্থাতেই লাভ কৰোঁ। ইয়াৰ কাৰণটো কি আমি জানো যে ইহঁত আটাইতকৈ কম সক্ৰিয়, প্ৰায় নিষ্ক্ৰিয়, কাৰণ ইহঁতৰ স্থান সক্ৰিয়তাৰ শ্ৰেণীটোত অধাতু হাইড্ৰজেনতকৈও তলত। গতিকে এইকেইটা মৌল গ'ল্ড, চিলভাৰ, প্লেটিনাম এইকেইটাক আমি আমাৰ সক্ৰিয়তাৰ শ্ৰেণীটোৰ তলৰ ফালে অৱস্থিত, আটাইতকৈ কম সক্ৰিয় আৰু প্ৰকৃতিত ইহঁতক আমি মুক্ত ৰূপতো লাভ কৰিব পাৰোঁ। তেনেহ'লে এই সক্ৰিয়তাৰ শ্ৰেণীটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ধাতুসমূহৰ নিষ্কাশন বা ধাতু আহৰণ প্ৰক্ৰিয়াটোত অধ্যয়ন কৰিব যাব লাগিব। ঠিক আছে, আমি আগবাঢ়ি যাওঁ তেনেহ'লে। তালৈ যোৱাৰ আগতে, ধাতু নিষ্কাশন কৰাৰ আগতে এটা মুখ্য কাম কৰা হয়, সেইটো হ'ল আকৰিক গাঢ়ীকৰণ। আহচোন আমি নেক্সট শ্লাইডত চাওঁ। আকৰিক গাঢ়ীকৰণ, আকৰিক গাঢ়কৰণ কৰা হয়, এনৰিচমেণ্ট অফ অ'ৰ্ছ। এইটো কি কাম কৰা হয় চোৱাচোন। প্ৰধানতে আমি যেতিয়া মণিক বা খনিজ পদাৰ্থ এটা খনিৰ পৰা আহৰণ কৰোঁ, আহৰণ কৰাৰ সময়ত বহুতো অশুদ্ধি ইয়াত মিহলি হৈ থাকে, যেনে বোকা মিহলি হৈ থাকিব পাৰে, বালি, অন্যান্য ধৰণৰ অশুদ্ধি ইত্যাদিবোৰ ইয়াত লাগি থাকে। এই অশুদ্ধিবোৰক আমি নাম দিম খনিজ মল, ডেংগু বুলি কোৱা হয়, খনিজ মল। আৰু ধাতু নিষ্কাশন কৰাৰ আৰম্ভণিতেই মূল কামটো হ'ব খনিজ মলবোৰ আঁতৰণ কৰি লোৱা, দূৰীকৰণ কৰি লোৱা, খনিজ মল দূৰীকৰণ কৰা। যিহেতু এইবোৰ অপদ্ৰব্য, এইবোৰ আমাৰ ধাতু নিষ্কাশনত গ্ৰহণযোগ্য নহয়, গতিকে এই অপদ্ৰব্যবোৰক বিভিন্ন ভৌতিক বা ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে আঁতৰাই দিয়া হয়। খনিজ মল দূৰীকৰণ কৰি আমি বিশুদ্ধ আকৰটো লওঁ আৰু বিশুদ্ধ আকৰ বা আকৰিকটোলৈ ধাতু নিষ্কাশন কাৰ্যটোলৈ আগবাঢ়ি যাওঁ। এই পদ্ধতিটো, যিটো এটা কাৰিকৰী পদ্ধতি, ইয়াক গাঢ়কৰণ, আকৰিক গাঢ়কৰণ, এনৰিচমেণ্ট অফ অ'ৰ্ছ বুলি কোৱা হয়। এইটো মূল কাম। ধাতু নিষ্কাশনৰ প্ৰাথমিক কামটো হ'ল এইটো। প্ৰাথমিক এইকাৰণেই কাৰণ ইয়াত যিবোৰ খনিজ মল লাগি থাকে, অশুদ্ধি লাগি থাকে, এই অশুদ্ধিসমূহ মণিকটোৰ পৰা, যেনে বোকা, বালি, অন্যান্য ধৰণৰ অশুদ্ধিবোৰ বিভিন্ন ধৰণৰ ভৌতিক বা ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে এনেধৰণৰ অপদ্ৰব্যবোৰ আঁতৰ কৰি ল'লেহে আমি বিশুদ্ধ আকৰ বা আকৰিকটো পাম। বিশুদ্ধ আকৰ বা আকৰিকটো লাভ কৰাৰ পিছত সেইটোক আমি আমাৰ আকৰিক গাঢ়ীকৰণ প্ৰক্ৰিয়াটো কৰাৰ পিছতহে আমি আমাৰ ধাতু নিষ্কাশন প্ৰক্ৰিয়াটোলৈ, ধাতু নিষ্কাশন কাৰ্যটোলৈ আমি আগবাঢ়ি যাব পাৰিম। এইটো মূল কাম। এনৰিচমেণ্ট অফ অ'ৰ্ছটো হ'ল প্ৰাথমিক কাম। ধৰিব পাৰিছেনে? তাৰমানে যিবোৰ অশুদ্ধি লাগি থাকে, অৰ্থাৎ খনিজ মলবোৰ, এইবোৰ যদি আমি আঁতৰ কৰি নলওঁ, তেনেহ'লে আকৰিকটোৰ পৰা আমি ধাতু নিষ্কাশন কৰোঁতে আমাৰ প্ৰাথমিক যিখিনি কাম, সেইখিনি কাম ৰাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত নহ'ব। তো প্ৰথমতে আমি চাওঁ নিম্ন সক্ৰিয় ধাতুসমূহৰ নিষ্কাশন। নিম্ন সক্ৰিয় ধাতু এটাৰ আকৰিকবোৰ সাধাৰণতে আমি ছালফাইডৰ আকৰিক হিচাপে লাভ কৰোঁ। নিম্ন সক্ৰিয় ধাতুৰ আকৰিক এটা সাধাৰণতে ছালফাইডৰ আকৰিক হয়, ছালফাইড আকৰিক হিচাপে আমি লাভ কৰোঁ। পোনপ্ৰথমতে আমি কি কৰোঁ, ধাতুটোৰ আকৰিকটোক ছালফাইডৰ পৰা কি কৰোঁ, অক্সাইডলৈ জাৰণ বিক্ৰিয়াৰ জৰিয়তে জাৰণ ঘটাই লওঁ। জাৰণ ঘটোৱা হয়। জাৰণ কৰা মানে আমি অলৰেডি জানো, জাৰণ কৰা মানে ইয়াত অক্সাইডলৈ ৰূপান্তৰিত কৰা, ধাতুৰ ছালফাইডৰ পৰা ধাতুৰ অক্সাইডলৈ ইয়াক ৰূপান্তৰিত কৰা। এইবাৰ আমি কি কৰোঁ, ধাতুৰ অক্সাইডক বিজাৰণ ঘটাওঁ। বিজাৰণ ঘটাই দিলে ধাতুটো মুক্ত হৈ পৰে আৰু অক্সিজেন, যিটো ধাতুটোৰ অক্সাইডৰ লগত লগ লাগি আছিল, সেই অক্সিজেন অংশ আঁতৰ হৈ পৰে।
ধৰিব পাৰিছেনে আমি প্ৰথমতে সালফাইডক কি কৰোঁ ধাতুটোৰ অক্সাইডলৈ জাৰণ ঘটাই লওঁ জাৰণ ঘটোৱাৰ পিছত ধাতুৰ অক্সাইডটোক পুনৰ বিজাৰণ কৰোঁ যেনে কপাৰ ধাতুটোৰ আকৰিকটোৰ নাম হ'ল কপাৰ পাইৰাইটিছ Cu2S এটো সালফাইড আকৰিক ঠিক একেদৰে মাৰ্কাৰী ধাতুটোৰ আকৰিকটোৰ নাম হ'ল চিনাবাৰ HgS এই দুইটা ধাতুৰ আকৰিক সালফাইডৰ আকৰিক গতিকে ইহঁতৰ পৰা আমি কপাৰ বা মাৰ্কাৰী ধাতু নিষ্কাশন কৰিবলৈ হলে আমি কি কৰিম ইহঁতক অক্সাইডলৈ জাৰণ ঘটাম তাৰ পিছত নেক্সট স্টেপত বিজাৰণ ঘটাম সো আহাচনে এবাৰ আমি ধাতু নিষ্কাশন পদ্ধতিলৈ আগবাঢ়ি গৈছো পূৰ্ণাংগভাৱে ইয়াত আমি নিম্ন সক্ৰিয় মধ্যম সক্ৰিয় আৰু উচ্চ সক্ৰিয়ৰ গোটেইকেইটাৰ আলোচনা কৰিম নিম্ন সক্ৰিয় ধাতুৰ নিষ্কাশন ল এক্টিভিটি অফ মেটেলছ যেনে সক্ৰিয়তাৰ শ্ৰেণীটোৰ একেবাৰে তলৰ ফালে থকা ধাতুবোৰ এইবোৰ প্ৰায় নিষ্ক্ৰিয় ধাতু ইহঁতক প্ৰথমতে আমি ধাতুটোৰ অক্সাইডলৈ কি কৰি লওঁ জাৰণ ঘটাই লওঁ তাৰ পিছৰ পৰ্যায়ত আমি কি কৰোঁ ধাতুৰ অক্সাইডক বিজাৰিত কৰোঁ বিজাৰণ ঘটোৱাৰ পিছত ধাতুটো নিষ্কাশন কৰাটো সম্ভৱ হৈ পৰে যেনে কপাৰ ধাতুটোৰ ইয়াৰ আকৰিকটোৰ নাম কপাৰ পাইৰাইটিছ আৰু মাৰ্কাৰী ধাতু ইয়াৰ আকৰিকটোৰ নাম চিনাবাৰ HgS ইহঁতক আমি কি কৰোঁ প্ৰথমতে বায়ুৰ পৰিৱেশত উত্তপ্ত কৰোঁ বতাহৰ উপস্থিতি ইহঁতক উত্তপ্ত কৰিলে এইবোৰ অক্সাইডলৈ ৰূপান্তৰিত হয় অক্সাইডলৈ ৰূপান্তৰিত হোৱাৰ পিছত এইবোৰক আকৌ আমি বিজাৰিত কৰোঁ অধিক উত্তপ্ত কৰিলে কি হয় মাৰ্কুৰিক অক্সাইডৰ পৰা মাৰ্কুৰীলৈ বিজাৰণ ঘটে গতিকে বিক্ৰিয়াকেইটা চোৱা মাৰ্কাৰীকে আমি লৈছোঁ মাৰ্কাৰী চিনাবাৰটোকে লৈছোঁ আমি HgS তাক আমি প্ৰথমে কি কৰিছোঁ বায়ুৰ পৰিৱেশত উত্তপ্ত কৰি আমি তাক অক্সাইডলৈ জাৰিত কৰিছোঁ অক্সাইডলৈ জাৰিত কৰাৰ পিছত এইটো আমি লাভ কৰিলোঁ অক্সাইডলৈ জাৰিত কৰিলোঁ গৰম কৰিলোঁ মাৰ্কুৰী অক্সাইড ধাতব অক্সাইডলৈ ৰূপান্তৰিত হ'ল সালফাৰ ডাই অক্সাইড আঁতৰি এইবাৰ আমি কি কৰিছোঁ এই ধাতব অক্সাইড অৰ্থাৎ মাৰ্কুৰী অক্সাইডখিনিক আৰু অধিক উত্তপ্ত কৰিছোঁ এইবাৰ বিজাৰণ ঘটাইছোঁ অধিক উত্তপ্ত কৰাৰ লগে লগে কি হৈছে যিমান উত্তপ্ত কৰিছোঁ মাৰ্কাৰীখিনিৰ পৰা অক্সিজেন অংশ আঁতৰ হৈ গৈছে মাৰ্কাৰী ধাতুটো মুক্ত হৈ পৰিছে এটা এটা কেমিকেল প্ৰচেছ ৰাসায়নিক বিক্ৰিয়া এইটো এটা ৰাসায়নিক পদ্ধতি এনেধৰণে আমি মাৰ্কাৰী ধাতুটো আহৰণ কৰিব পাৰোঁ অৱশ্যে এটা কথা মনত ৰাখিব লাগিব সকলোবোৰ এনেধৰণেৰে আহৰণ কৰা ধাতু 99.9% বিশুদ্ধ নিশ্চয় নহয় এইবোৰকো আমি পুনৰ পৰিশোধন কৰাৰ প্ৰয়োজনীয়তা আছে এইবাৰ আমি চাওঁ কপাৰ ধাতুটোৰ ক্ষেত্ৰত কপাৰ ধাতুৰ আকৰিকটোৰ নাম কি কপাৰ পাইৰাইটিছ Cu2S কপাৰ পাইৰাইটিছ আমি মনত ৰাখিব লাগিব কপাৰ পাইৰাইটিছ সংকেত Cu2S অৱশ্যে ইয়াত লিখোঁতে Cu2 সমান হৈ গৈছে টুটো তলত লিখিব লাগিব Cu2S সাবস্ক্ৰিপ্ট হিচাপে লিখিব লাগিব তো কপাৰ পাইৰাইটিছৰ পৰা কপাৰ ধাতু নিষ্কাশন পদ্ধতিটো চিনাবাৰৰ দৰে একেধৰণৰে কৰা হয় প্ৰথমতে কি কৰা হ'ব এই ধাতুটোৰ আকৰিকটোক অৰ্থাৎ কপাৰ পাইৰাইটিছটোক আমি ধাতব অক্সাইডলৈ জাৰণ ঘটাওঁ কপাৰ অক্সাইডলৈ জাৰণ ঘটাওঁ তলৰ বিক্ৰিয়াটোত তোমালোকৰ পাঠটো আছে বিক্ৰিয়াটোত কপাৰ অক্সাইডলৈ আমি জাৰণ ঘটাইছোঁ সালফাৰ অংশ অক্সিজেনৰ লগত সংযুক্ত হৈ সালফাৰ ডাই অক্সাইড গেছ নিৰ্গত হৈছে এইবাৰ আমি এইখিনি কি কৰোঁ কপাৰ অক্সাইডখিনিক পুনৰ বেছিকৈ উত্তপ্ত কৰিলে কি হয় বিজাৰণ ঘটিব বিজাৰণ ঘটাৰ ফলত কপাৰ ধাতুটো আমি আহৰণ কৰিব পাৰিম এই দুইটা প্ৰক্ৰিয়া কপাৰ ধাতু আহৰণ আৰু চিনাবাৰৰ পৰা মাৰ্কাৰী আহৰণ একেৰে নিম্ন সক্ৰিয় ধাতু ইহঁতক আমি উদাহৰণ হিচাপে লৈ পিনে আলোচনাটো কৰিলোঁ আমি কি হিচাপে পাওঁ প্ৰথমতে ইহঁতৰ আকৰিকবোৰ সাধাৰণতে সালফাইড আকৰিক হিচাপে পাওঁ আৰু ইহঁতক আমি জাৰণ ঘটাই অক্সাইড কৰোঁ পিছত বিজাৰণ ঘটাই পুনৰ ধাতুটো আহৰণ কৰোঁ এইবাৰ আমি আগবাঢ়ি গৈছোঁ মধ্যমভাৱে সক্ৰিয় ধাতুৰ নিষ্কাশন মধ্যমভাৱে সক্ৰিয় ধাতুবোৰ দুই ধৰণেৰে পোৱা যায় সালফাইড আকৰিক হিচাপেও পোৱা যায় আৰু
কাৰ্বনেটৰ আকৰিক হিচাপেও পোৱা যায়। দুই ধৰণৰ আকৰিক আমি লাভ কৰোঁ, ছালফাইডৰ আকৰিক আৰু কাৰ্বনেটৰ আকৰিক। দুই ধৰণৰ আকৰিক, এটা হ'ল ছালফাইড, আনটো হ'ল কাৰ্বনেট। যিহেতু ছালফাইড আৰু কাৰ্বনেট আকৰিকতকৈও আমি অক্সাইড আকৰিকৰ পৰা ধাতু নিষ্কাশন কৰিবলৈ সহজ হয়, সেইকাৰণে আমি ইহঁতক ৰাসায়নিক পদ্ধতিৰ জৰিয়তে ছালফাইড আৰু কাৰ্বনেট আকৰিকৰ পৰা অক্সাইডলৈ জাৰণ ঘটাই লওঁ। ছালফাইড আকৰিকটোক আমি অক্সাইডলৈ পৰিৱৰ্তন ঘটাওঁ ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে। ঠিক একেদৰে কাৰ্বনেট আকৰিককো আমি অক্সাইডলৈ ৰূপান্তৰিত কৰি লওঁ ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে। এই ক্ষেত্ৰত আমি দুটা পদ্ধতি অৱলম্বন কৰোঁ। ছালফাইড আকৰিকৰ ক্ষেত্ৰত তাপ জাৰণ পদ্ধতিটো অৱলম্বন কৰা হয় আৰু কাৰ্বনেটৰ আকৰিকৰ ক্ষেত্ৰত দগ্ধীকৰণ পদ্ধতিটো অৱলম্বন কৰা হয়। দুটা পদ্ধতি, এটা হ'ল তাপ জাৰণ, আনটো হ'ল দগ্ধীকৰণ। তাপ জাৰণটো আৰু দগ্ধীকৰণ দুইটা ভিন্ন ভিন্ন পদ্ধতি, কিন্তু মন কৰিলে দুইটা একেই। দুইটাৰ মূল কামটো হ'ল ধাতুসমূহক ধাতৱ অক্সাইডলৈ জাৰণ ঘটোৱা। তাপ জাৰণত কি কৰা হয়, অতিৰিক্ত বায়ুৰ উপস্থিতিত আৰু উচ্চ তাপত ছালফাইডৰ আকৰিকক উত্তপ্ত কৰা হয়। উত্তপ্ত কৰিলে ই ধাতৱ অক্সাইডলৈ জাৰণ ঘটে। এই পদ্ধতিটোক আমি তাপ জাৰণ বা ৰষ্টিং পদ্ধতি বুলি কওঁ। মন কৰিবলগীয়া কথা, ছালফাইড আকৰিক জাৰণ ঘটাবলৈ হ'লে আমি তাপ জাৰণ প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিব লাগিব। দগ্ধীকৰণত কি কৰা হয়, দগ্ধীকৰণ এই প্ৰক্ৰিয়াটোত সীমিত বা পৰিমিত বায়ুৰ উপস্থিতিত, বায়ু কম পৰিমাণে লাগিব, কম বায়ুৰ উপস্থিতিত উচ্চ তাপত কাৰ্বনেটৰ আকৰিকক উত্তপ্ত কৰা হয়। কাৰ্বনেট আকৰিক। তাপ জাৰণত আমি কি আকৰিক লৈছিলোঁ, ছালফাইডৰ আকৰিক, আৰু দগ্ধীকৰণত কাৰ্বনেটৰ আকৰিকক উত্তপ্ত কৰা হয়। কাৰ্বনেটৰ আকৰিকক উত্তপ্ত কৰিলে ধাতুটোৰ অক্সাইডলৈ বা ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত হয়, জাৰণ ঘটে। গতিকে দগ্ধীকৰণ প্ৰক্ৰিয়া বা কেলচুলেশ্যন প্ৰচেছটোত কাৰ্বনেটৰ আকৰিকক জাৰণ ঘটোৱা হয়। গতিকে দুইটা পদ্ধতিৰ পাৰ্থক্যটো ধৰিব পাৰিছা নিশ্চয়। ছালফাইডৰ আকৰিক তাপ জাৰণ পদ্ধতিৰ জৰিয়তে আৰু কাৰ্বনেটৰ আকৰিক দগ্ধীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে। তাপ জাৰণত অতিৰিক্ত বায়ুৰ উপস্থিতিৰ প্ৰয়োজনীয়তা আছে, দগ্ধীকৰণত সীমিত পৰিমাণৰ বায়ুৰ উপস্থিতিৰ প্ৰয়োজনীয়তা আছে। কিন্তু দুইটা পদ্ধতি মূল কাৰ্যটো হ'ল জাৰণ ঘটোৱা, ধাতৱ অক্সাইডলৈ জাৰণ ঘটোৱা। বেলেগ বেলেগ পদ্ধতি, কিন্তু দুইটাৰ জৰিয়তে আমি ধাতুটোৰ অক্সাইড লাভ কৰোঁ। তো পাৰ্থক্যটো আমি ধৰিব পাৰিছোঁ নিশ্চয়। এতিয়া আমি যাওঁ, এই ধৰণেৰে মধ্যমভাৱে সক্ৰিয় ধাতুবোৰ নিষ্কাশন কৰিবলৈ আমি যেতিয়া ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰি লওঁ, ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰাৰ পিছত উপযুক্ত বিজাৰক, সাধাৰণতে আমি কাৰ্বন বা অন্যান্য বিজাৰকৰ জৰিয়তে বিজাৰণ ঘটাই ধাতুটো আহৰণ কৰোঁ। যেনে জিংকৰ কাৰ্বনেট আকৰিকক আমি জিংকৰ কাৰ্বনেট আকৰিকৰ ক্ষেত্ৰত আমি দগ্ধীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে জিংক কাৰ্বনেটক জিংক অক্সাইডলৈ ৰূপান্তৰণ ঘটাই লওঁ। জিংক অক্সাইডখিনি, এইখিনি ধাতৱ অক্সাইড, জিংক অক্সাইডখিনি পিছত উপযুক্ত বিজাৰক যেনে কাৰ্বন ব্যৱহাৰ কৰি কাৰ্বন বিজাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে জিংক আমি আহৰণ কৰিব পাৰোঁ। জিংকৰ এইটো কাৰ্বনেট আকৰিক। কিন্তু জিংকৰ যদি ছালফাইড আকৰিকটো আমি পাওঁ, তেতিয়াহ'লে ছালফাইড আকৰিকৰ ক্ষেত্ৰত আমি কিন্তু দগ্ধীকৰণ নকৰোঁ, তেতিয়া আমি কৰিম তাপ জাৰণ বিক্ৰিয়াটো। কিন্তু দুইটাতে একেই উৎপন্ন হ'ব, দুইটাতে জিংক অক্সাইডেই আমি পাম। জিংক অক্সাইডলৈ দুইটা ক্ষেত্ৰতেই জাৰণ বিক্ৰিয়াটো সংঘটিত হ'ব, আৰু শেষত আমি ইয়াক কি কৰিম, কাৰ্বনৰ জৰিয়তে বিজাৰণ ঘটাই ধাতুটো আহৰণ কৰিব পাৰিম। অৱশ্যে এটা কথা মনত ৰাখিব লাগিব, আমি বিজাৰণ অকল কাৰ্বনৰ জৰিয়তে নহয়, অন্য বিজাৰণ প্ৰক্ৰিয়াৰ জৰিয়তেও কৰিব পাৰি।
কাৰ্বন বিজাৰণ প্ৰক্ৰিয়াৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰ জৰিয়তেও আমি বিজাৰণ বিক্ৰিয়াবোৰ কৰিব পাৰোঁ, বিজাৰণ কৰা সম্ভৱ হয়। যেনে প্ৰতিস্থাপন বিক্ৰিয়া ব্যৱহাৰ কৰিও বিজাৰণ কৰিব পাৰোঁ। তো উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ এই ৰেলৰ চিৰিত যেতিয়া ফাক মেলে যোৰা দিবলৈ আমি এলুমিনোথাৰ্মাইট নামৰ এটা পদ্ধতি অৱলম্বন কৰোঁ। এলুমিনোথাৰ্মাইট ৰেলৰ লাইনৰ চিৰি ফাক মেলিলে তাক যোৰা দিবৰ কাৰণে আমি এলুমিনোথাৰ্মাইট নামৰ এটা পদ্ধতি অৱলম্বন কৰোঁ। এই পদ্ধতিটোত আমি প্ৰতিস্থাপন বিক্ৰিয়াৰ জৰিয়তে বিজাৰণ কৰোঁ। প্ৰতিস্থাপন বিক্ৰিয়াবোৰ যথেষ্ট তাপবৰ্জী হয়। উদ্ভৱ হোৱা তাপৰ পৰিমাণ ইমানেই বেছি যে বিক্ৰিয়াৰ ফলত যিবোৰ উৎপন্ন হয় এইবোৰ গলিত অৱস্থাতহে পোৱা যায়। আইৰণ 3 অক্সাইড আৰু এলুমিনিয়াম এইটো ৰেলৰ চিৰি যোৰা দিবৰ কাৰণে বা ভগা যন্ত্ৰপাতিৰ অংশ যোৰা দিবৰ কাৰণে এই পদ্ধতিটো ব্যৱহাৰ কৰা হয়। এইটো এলুমিনোথাৰ্মাইট পদ্ধতি বুলি কোৱা হয়। যথেষ্ট তাপবৰ্জী বিক্ৰিয়া, গতিকে গলিত হৈ পৰে, ধাতুখিনি বিগলিত অৱস্থালৈ ৰূপান্তৰিত হয় আৰু এইটো প্ৰক্ৰিয়াৰ জৰিয়তে আমি এনেধৰণৰ গধুৰ কামবোৰ কৰিব পাৰোঁ। এইবাৰ আমি আগবাঢ়ি গৈছোঁ উচ্চ সক্ৰিয় ধাতুৰ নিষ্কাশন। আমাৰ এক্সট্ৰাকশ্যন অফ মেটেলছ টুৱাৰ্ডছ টপ অফ দ্য এক্টিভিটি চিৰিজেছ, আটাইতকৈ উচ্চ যিখিনি সক্ৰিয় ধাতু যেনে ছ'ডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম ইত্যাদিবোৰ, উচ্চ সক্ৰিয় ধাতুবোৰৰ নিষ্কাশন কৰোঁতে আমি কি কৰিম? উচ্চ সক্ৰিয় যিবোৰ ধাতু ইহঁতৰ অক্সিজেনৰ প্ৰতি আসক্তি কাৰ্বনতকৈও অধিক হয়। যিহেতু উচ্চ সক্ৰিয় ধাতুসমূহৰ সক্ৰিয়তা বা আসক্তি অক্সিজেনৰ প্ৰতি আসক্তি কাৰ্বনতকৈ অধিক হয়, সেয়েহে ইয়াক কাৰ্বনৰ জৰিয়তে বিজাৰণ ঘটালে আমি ধাতুটো লাভ কৰিবগৈ নোৱাৰিম। কাৰ্বন বিজাৰণৰ জৰিয়তে বিজাৰিত কৰিলে ধাতুটো আহৰণ কৰাটো সম্ভৱপৰ নহয়গৈ। এইবোৰ ধাতুৰ ক্ষেত্ৰত নিষ্কাশনৰ বাবে অধিক উন্নত পদ্ধতি এটা আমি অৱলম্বন কৰোঁ। এই পদ্ধতিটো হৈছে বিদ্যুৎ বিজাৰণ প্ৰক্ৰিয়া, অৰ্থাৎ অধিক উন্নত পদ্ধতি বিদ্যুৎ বিজাৰণ প্ৰক্ৰিয়া সংঘটিত কৰি ধাতুবোৰ নিষ্কাশন কৰা হয়। যেনে ছ'ডিয়াম, মেগনেছিয়াম, কেলছিয়াম আদি ধাতুৰ নিষ্কাশন কৰোঁতে আমি কি কৰোঁ? সিহঁতৰ বিগলিত ক্লৰাইড যৌগৰ বিদ্যুৎ বিজাৰণ প্ৰক্ৰিয়া সংঘটিত কৰিবলৈ বিগলিত ক্লৰাইড যৌগক আমি বিদ্যুৎ বিশ্লেষ্য হিচাপে ব্যৱহাৰ কৰি লওঁ। ইয়াৰ ফলত কেথডত ধাতুটো আৰু এনডত ক্লৰিন গেছ মুক্ত হয়। কেথডত ধাতুটো পাম আৰু এনডত ক্লৰিন গেছ পাম। আমি কি কৰোঁ? বিগলিত ক্লৰাইড, মল্টেন ক্লৰাইড অৰ্থাৎ ছ'ডিয়াম যদি আমি কৰিবলৈ যাওঁ, ছ'ডিয়াম ক্লৰাইডৰ এটা বিগলিত আমি বিদ্যুৎ বিশ্লেষ্য হিচাপে ব্যৱহাৰ কৰি কেথড আৰু এনড ব্যৱহাৰ কৰি বিদ্যুৎ বিজাৰণ প্ৰক্ৰিয়াটো সংঘটিত কৰোঁ। ছ'ডিয়াম ক্লৰাইড বিগলিত অৱস্থাত ছ'ডিয়াম কেটায়ন আৰু ক্লৰাইড এনায়ন হিচাপে আমি লাভ কৰিম। কেথডত ছ'ডিয়াম কেটায়নে ইলেক্ট্ৰনটো লাভ কৰিব, ইলেক্ট্ৰন গ্ৰহণ কৰি কেথডৰ চাৰিওফালে ছ'ডিয়াম ধাতু হিচাপে জমা হ'ব। ঠিক সেইদৰে এনডত ক্লৰিন লগ লাগি ক্লৰিন গেছ মুক্ত হ'ব। এনেকৈ আমি ধাতুটো আহৰণ কৰিব পাৰোঁ। এইবাৰ এই ধৰণেৰে ধাতুবোৰ যি আমি নিষ্কাশন কৰাৰ পিছত ইহঁতক আমি শোধন কৰাৰ প্ৰয়োজনীয়তা আছে, ৰিফাইনিং কৰিব লাগিব। গতিকে ধাতুৰ শোধন অৰ্থাৎ ৰিফাইনিং অফ মেটেলছ আমাৰ বাবে শেষোক্ত প্ৰক্ৰিয়া, কিন্তু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। ওপৰোক্ত আটাইবোৰ প্ৰক্ৰিয়াৰ জৰিয়তে ধাতুবোৰ আহৰণ কৰাৰ পিছত ধাতুবোৰক আমি বিশুদ্ধ ৰূপত পাবলৈ হ'লে পুনৰাই শোধন কৰাৰ প্ৰয়োজনীয়তা আছে।
ইয়াৰ বাবে আমি বিদ্যুৎ পৰিশোধন পদ্ধতিটো অৱলম্বন কৰোঁ। বিদ্যুৎ পৰিশোধন পদ্ধতিটোত কি কৰা হয়, অশুদ্ধ ধাতুৰ পাত এচলাক এনড হিচাপে লোৱা হয় আৰু বিশুদ্ধ ধাতুৰ পাত এচলাক কেথড হিচাপে লৈ ধাতুটোৰ লৱণৰ এটা দ্ৰৱক বিদ্যুৎ বিশ্লেষ্য দ্ৰৱ হিচাপে গ্ৰহণ কৰা হয়। এতিয়া এনড আৰু কেথডৰ মাজত বিদ্যুৎ প্ৰবাহ চালিত কৰি দিয়া হয়, বেটেৰী সংযোগ কৰা হয়, চাবি সংযোগ কৰা হয়, বিদ্যুৎ প্ৰবাহ চালিত কৰা হয়। বিদ্যুৎ প্ৰবাহ যেতিয়া চালিত হ'ব, অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতু লৱণৰ দ্ৰৱত দ্ৰৱীভূত হ'ব। অশুদ্ধ ধাতুৰ পাত চলাত তেনেহ'লে ক্ৰমান্বয়ে ক্ষীণাবলৈ আৰম্ভ কৰিব, কমি গৈ থাকিব আৰু একে পৰিমাণৰ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষ্যৰ পৰা গৈ কেথডত জমা হ'ব আৰু অদ্ৰৱণীয় অশুদ্ধিবোৰ দ্ৰৱীভূত হোৱাৰ পিছত এনডৰ তলিত জমা হ'ব। এই গেটবোৰক আমি এনড বোকা, এনড মাড হিচাপে লাভ কৰোঁ। চ' থেংকছ ফৰ ৱাটছিং। এইখিনি আছিল আজিৰ কথা। তোমালোকে প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট লেচনবোৰ পঢ়িবা। থেংক ইউ।